Hello everyone, welcome back to my YouTube channel Abhirupa's Diary. So আজি হৈ গ'ল 26th of July 2024 আৰু দেখিছে মই আজি চুলিখিনি খুলি ৰাখা নাই কাৰণ বহুত বেছি গৰম পৰিছে আৰু মই ঘামি গৈছোঁ আৰু তথাপিতো ব্লগ বনাবলৈ নেৰো সো আজি এই ব্লগটো বনোৱাৰ মেইন কাৰণটো হৈছে যে আজি আমাৰ ঘৰত মোৰ আছামিজ টিচাৰজনী আহিব মানে আমাক স্কুলত পঢ়োৱা আমাৰ আছামিজ টিচাৰ এজনী আহিব সো বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু লাজো লাগি আছে কাৰণ তেনেকৈ কেতিয়াও আহি পোৱা নাই সো মোৰ বহুত বেছি লাজো লাগি আছে এণ্ড কিয় আহিব কি কাৰণত আহিব আপোনালোকে সব গম পাব যদি আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ফুল ব্লগটো চাই তেতিয়া আপোনালোকে গম পাই যাব সো আজি মোৰ কাৰণে এটা বহুত বেছি ভাল দিন হয় কাৰণ তেওঁ আহিব আৰু তেনেকৈ টিচাৰ আহিলে কিমান ভাল লাগে নহয় জানো সো বলক লেটছ ষ্টাৰ্ট দ্য ব্লগ আৰু মোৰ বহুত বেছি লাজ লাগি আছে এই গৰমখনত কিয় আহিছে আপোনালোকক সেইটোও জনাম সো লেটছ ষ্টাৰ্ট দ্য ব্লগ এয়া চাওক কিমান ৰ'দ পৰি আছে বাহিৰলৈতো যাবই নোৱাৰি মিছা কথা খালী একো নহ'লে খালী ভৰিত যাব নোৱাৰি আৰু এণ্ড গাইজ মই মোৰ মানে বহুত নাৰ্ভাছ ফিল কৰি আছোঁ মানে কি হ'ব কি নহ'ব কাৰণ তেনেকুৱা স্কুলৰ টিচাৰ এজনী আহিলে কেনেকুৱা লাগে আৰু মনটো আৰু আজি যদি মোৰ এই স্পেচিয়েল মমেণ্টছখিনি মানে যদি মানে টিচাৰ আহিব মই যদি সেইখিনি দেখুৱাব পাৰোঁ মোৰ বহুত ভাল লাগিব সো লেটছ ষ্টাৰ্ট দ্য ব্লগ আৰু চাওক গৰমৰ কাৰণে মই এয়া চেণ্ডেল নিপিন্ধাকৈ অহা নাই চেণ্ডেল পিন্ধিছিল চেণ্ডেল বুলি নকয় কি কয় মই সেইটো মই নাজানো বাৰু হোৱাট এভাৰ যি টি বকি দিছোঁ সো লেটছ ষ্টাৰ্ট উইথ দ্য ব্লগ অলৰেডি ষ্টাৰ্ট হ'লে গৰম পৰিছে আৰু সেইটো কাৰণে যি টি বকি দিছোঁ বেয়া নাপাব দেই গাইজ সো বলক সো ইয়াতে মোৰ মায়ে মাংস দালি সকলোবোৰ বনাই আছে আজি ঘৰ চব পূৰা সজাই পজাই ৰাখিছোঁ দেই গাইজ আৰু এয়া এইফালে মায়ে পানী চানী খাই লৈছে পূৰা আজি পূৰা এনাৰ্জি লাগিব যিহেতু কি বহুতখিনি প্ৰিপেৰেশ্যন কৰিব লগা আছে তেনেকৈ টিচাৰ এজনী আহিলে আৰু সুদা মুখেৰে এইটো পঠিয়াই দিব নোৱাৰি সো মায়ে আৰু কিবা কিবি চব্জি বনাব আৰু মাও বহুত এক্সাইটেড হৈ আছে সো এজ ৱেল এজ মি সো মায়ে পূৰা ৰেডি কৰি আছে এয়া চাওক গৰমত ভিজি আৰু মইতো কেতিয়াও মাক কাম কৰাৰ সময়ত কেতিয়াও ডিষ্টাৰ্ব কৰিব নেৰোঁ এয়া দেখিছে নহয় মায়ে উপায় নাপায় হাঁহিবলৈ কওঁতে উপায় নাপায় স্মাইল এটা মাৰিছে আৰু মই এনেই আৰু ডিষ্টাৰ্ব কৰি থাকোঁ আৰু কাম কৰাৰ সময়ত গাইজ ফাইনেলি মেমহঁত আহিলে আৰু ভয়ে ভিডিঅ' বনাইছোঁ এয়া মেমৰ বৰ্তাকৰ ছোৱালী এয়া মেম আৰু এয়া মেমৰ বৰ্তাকৰ ছোৱালী আৰু এয়া মেমহঁতৰ লগত আজি ভাত খালোঁ মেমহঁত বুলিয়ে কৈছোঁ আৰু আজি একেলগে খালোঁ এণ্ড বহুতেই ভাল লাগিলে মায়ে একদম আজি ধুনীয়াকৈ বনাইছিলোঁ মেম আহিব বুলি আৰু গাইজ এইফালে মই মেমহঁতে মানে মেমে মাৰ লগত কিবা কথা পাতি আছে শুনকচোন কি কথা পাতি আছে আপোনাৰ দোকান মানে আগৰ কেনেকুৱা আছে দেখেন আগৰ কেনেকুৱা আছে কাপোৰ দোকানো বহি গৈছে চব বহিছে বহুত আগত এণ্ড গাইজ এইটো ৰুমত কৰিম আজি মেকঅভাৰটো মেমে মেকঅভাৰটো কৰাই দিব ইয়াতে এয়া মেম এয়া বৰ্তাকৰ ছোৱালীজনী মই ভয়ত তত নাই মোৰ এণ্ড আই থিংক গাইজ এতিয়ালৈকে আপোনালোকে গম পায়ে গৈছে মেম কিহৰ কাৰণে আহিছে মেমে আজি মোক একচুৱেলি এটা মেকঅভাৰ কৰিবলৈ আহিছে কাৰণ মই এইবোৰত বহুত বেছি ইণ্টাৰেষ্টেড হয় সেইটো কাৰণে মই সেইখিনি সময়ত গম পোৱা নাছিলোঁ মোৰ মুখখন কেনেকুৱা লাগি আছিলে মই বাজনীক কেমেৰাটো হোল্ড কৰিব দিছিলোঁ এণ্ড এতিয়া মোৰ চাই পেলাই ভিডিঅ'ত মোৰ নিজৰে হাঁহি উঠিছে আপোনালোকে আৰু নাহাঁহিব দেই আৰু যিহেতুকে মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছিলোঁ যে কিমান গৰম পৰিছিল আজি চ' ভাবক কেনেকুৱা গৰম পৰিছে আৰু মইতো বহুত ঘামোঁ মেমে মোক আহি পেলাই দেখিছে তুমি বহুত ঘামা নেকি বাৰু মই কৈছোঁ কি যে হয় মেম তাৰপিছত মেমে ক'লে যে বেছি নাঘামিবা দেই নহ'বা মেকআপৰ বেছটো কৰিবলৈ দিগদাৰ হ'ব আৰু আমি বহুত হাঁহিলোঁ বহুত ধেমালিও কৰিলোঁ
আৰু মানে বহুত ভাল লাগিলে আৰু আজি দিনটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় মেমৰ লগত মানে কথা পাতি মই বহুত ভাল পাওঁ চ' মেমেও মোৰ লগত বহুতখিনি কথা শ্বেয়াৰ কৰিলে মাৰ লগতো কথা পাতিলে ভাল লাগিলে আৰু মোৰ কিন্তু বহুত হাঁহি উঠি আছিলে যেতিয়া মই যেতিয়া নিজৰ মুখখন দেখিছোঁ মই আইনাত যেতিয়া দেখিলোঁ যে মোৰ এয়া গতি হৈছে আৰু স্পেচিয়েলি ভিডিঅ'ত দেখাওঁতে মানে মোৰ বহুত বেছি হাঁহি উঠিছিলে আই কাণ্ট এক্সপ্ৰেছ এণ্ড মই বহুত বেছি নাৰ্ভাছো হৈ আছিলোঁ আৰু মোৰ হাঁহিও উঠি আছিলে আৰু মই কি কৰোঁ কি নকৰোঁ অকণ মোৰ মানে ভয়ো লাগি আছিলে কাৰণ তেনেকৈ মেমে কৰি আছে মেকআপ মেমে যোনজনী আমাক সদায় আছামিজ পঢ়ায় আজি তেনেকৈ মেমে আজি আহি পেলাই মোৰ ঘৰত মোক আজি মেকআপ কৰি আছেহি মানে ড্ৰিমৰ নিচিনা আৰু সপোনৰ নিচিনা বাট হোৱাট এভাৰ মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে এটা কথা ন'টিচ কৰিছেনে নাই মই নাজানো বাট আই থিংক বহুতে ন'টিচ কৰিছে চাগে মেমে যোনযোৰ চালোৱাৰ পিন্ধি আহিছে সেইটো গ্ৰীণ আৰু মোৰ আজি কাপোৰযোৰো গ্ৰীণ হ'ব মানে মোৰ ব্লাউজটো গ্ৰীণ হয় বাৰু আৰু এইফালে এজনী মই গাইজ চাওক কিমান ফানি লাগিছে ন গাইজ বহুতে হাঁহিছে চাগে হাঁহিব দিয়ক আৰু এইফালে এয়া মেম আহি আছে মেমে দেখুৱাইছে কিবা এটা এইটো কি হয় মই নিজেই নাজানো বাৰু যি নহওক কিয় দেখুৱাইছে যে আৰু আজি মোৰ মেমৰ আৰু মাৰ আৰু লগতে বাৰজনীৰ আমাৰ চাৰিজনীৰে বহুত কষ্ট হৈছে যিহেতু কি বহুত গৰম পৰি আছিলে আৰু গাইজ মোৰ হিচাপ মতে আই থিংক অলম'ষ্ট 50% ডান কাৰণ বাট তথাপিতো কাম আছে বাৰু দেই চুলিৰ কাম আছে আকৌ কাপোৰযোৰ পিন্ধাবলৈ আছেই আৰু এয়া আৰু মোৰ কঁকাল বিষাই গৈছিলে বাৰু দেই বহিয়ে কঁকাল বিষাইছে মেমৰ চাওকচোন মেমৰ কেনেকুৱা অৱস্থা হৈছে কিমান কষ্ট হৈছে এণ্ড ফাৰ্ষ্ট অফ অল থেংকছ টু মাই মাডাৰ কাৰণ মায়ে ইমানখিনি গৰমত কৰি ইমানখিনি ভাত চাত ৰান্ধি পেলাই আমাক সকলোকে খোৱালে মই যদি যিমানেই মেমক নামাতো কিয় মেকআপৰ কাৰণে যদি মায়ে নোখোৱালে হয় আজি এইখিনি পচিবল নহয় থেংকছ টু মাই মাডাৰ এণ্ড গাইজ ইট ইজ মাই ফাইনেল লুক এয়া চাওক কেনেকুৱা লাগিছে সকলোৱে জনাব দেই আৰু বহুত কষ্ট হ'ল আজি মানে বহুত আৰু মানে এক্সট্ৰিম কষ্ট আৰু এক্সট্ৰিম চ' এয়া চাওক মোক কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত সকলোৱে জনাব দেই ইনষ্টাগ্ৰামত পাৰি ইনষ্টাগ্ৰামত নাই ন কোনো মেম চাই দিয়ক এফালে কেনেকুৱা পালা মেকআপটো ভাল হৈছে ছেটিছফাই নে য়েছ আজি মেকঅভাৰৰ জৰিয়তে মেমক লগ পালোঁ বহুত ভাল লাগিলে এইবোৰ সাঁচি ৰাখিলোঁ আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত লগ পাম আৰু এয়া কিছুমান ফটোজ যোনবোৰ মই মেমৰ লগত উঠিছিলোঁ মই অকলেও উঠিছিলোঁ বহুত বেছি ভাল লাগিলে আপোনালোকে চাই লওক আপোনালোককো দেখুৱাই দিছোঁ এয়া চাওক